মানে আপুনি কি উঠি গৈছিল নেকি পানী? উঠি গৈছিলোঁ, হয়। বাচিলোঁ যেনে তেনে। তাৰপৰা জাবৰা সৈতে আমি ইয়াত আহি পৰিলোঁ। তাৰপৰা যেনে তেনে এইটো জেগাতে উঠিলোঁ আৰু এতিয়াতো চব গ'ল, আপুনি দেখিছেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত চাই যাব লাগে বা বিজেপিৰ শীৰ্ষ নেতৃত্ব আহি চাই যাব লাগে। 19 জুলাইৰ নিশা 12 বজাৰ আগলৈকে ইয়াত এখন গাঁও আছিল। তাত প্ৰতিটো গোহালিত গৰু আছিল, ছাগলী আছিল আৰু এখন সেউজীয়া গাঁও আছিলে। বেলেগে কৰা কামৰ শাস্তি ইয়াৰ মানুহে কিয় পাব, সেই প্ৰশ্ন ইয়াত উত্থাপন হৈছে। ঘৰ ধুনীয়া আছিলে একদম। এইটো যেনেকৈ দেখাইছে এতিয়া কাঁদিবলৈ মন গৈছে, একোৱেই নাই। আপোনাৰ ঘৰটো কোনখিনিতে আছে? সেইটো কুমুদ থৈছে যে সেইটো জেগা। ইয়াতে এটা ঘৰ, ইয়াতে এটা ঘৰ, তাত দুটা ঘৰ, ইয়াতে এটা ঘৰ, ইয়াতে এটা ঘৰ, এইফালে এটা ঘৰ, সেই তাতে এটা ঘৰ, সেই তাতে এটা ঘৰ, এইফালে লাইনতে আছে। ইয়াতে 14টা ঘৰ আছে। আমি ভাবাই নাছিলোঁ যে এনেকুৱা হ'ব বুলি। আমি আছোঁ মহাপ্ৰলয়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ অন্যতম নেপালী খুঁটিত। আৰু মই দেখুৱাবলৈ অনুৰোধ কৰিলোঁ, কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিছিল আৰু তেওঁ এটা মন্তব্য কৰিছিল যে যিমান কেমেৰাত দেখিছে, ভিডিঅ'ত দেখিছে মানুহে, বিহুবৰ নেপালী খুঁটিৰ ক্ষতি তাতকৈও বেছি। আৰু ইয়াত আহি আমি সেই কথাটোকে অনুভৱ কৰিছোঁ। বিশ্বাস নকৰিব, কেমেৰা পাৰ্চনে যিখিনি দৃশ্য দেখুৱাই আছে, ইয়াত এখন গাঁও আছিল, ইয়াত সেউজীয়া পথাৰ আছিল, ইয়াত মানুহৰ ফুলনি বাগিচা আছিল, ইয়াত মানুহে পশুধন পালন কৰিছিলে। ইয়াৰ গাখীৰেৰে শিৱসাগৰৰ বৃহৎ অঞ্চলৰ মানুহে জীৱন লাভ কৰিছিলে, প্ৰাণ লাভ কৰিছিলে। কিন্তু আজি সেই ঠাই প্ৰাণহীন। ইয়াত দেখিলে অনুভৱ হ'ব যে এই ঠাইখন কিবা পৰিত্যক্ত ঠাই, ভূত বাংলোৰ দৰে গোটেই কাৰবাৰ ইয়াত। এই ঠাইখিনি ঠিক কৰিবলৈ দিল্লীৰ নেতৃত্বই এই দৃশ্য চাই যোৱাৰ প্ৰয়োজন আছে। ইয়াত কালি মুখ্যমন্ত্ৰীৰ সন্মুখত এগৰাকী মহিলাই শিল মাফিয়াৰ কথা ক'লে বা কয়লাৰ কথা কোৱা হৈছে। গতিকে ইয়াৰ স্থানীয় বাসিন্দাসকল কিন্তু গৰুৰ পোহাৰ লগত জড়িত, পশুধনৰ লগত জড়িত। গতিকে বেলেগে কৰা কামৰ শাস্তি ইয়াৰ মানুহে কিয় পাব, সেই প্ৰশ্ন ইয়াত উত্থাপন হৈছে। প্ৰশাসনে ইয়াত আমি আহি দেখিছোঁ যে প্ৰশাসনে যথেষ্ট ইয়াত সহযোগ কৰিছে, তাৰ লগতে হাজাৰ হাজাৰ মানৱ দৰদী মানুহে ইয়ালৈ সহায় আগবাঢ়িছে। কিন্তু এই প্ৰলয় ইমানেই বিশাল যে ইয়াক ঠিক কৰিবলৈ এই গাঁওখনক হয়তো যিসকলৰ জীৱন গ'ল, তেওঁলোকৰ জীৱন কোনোদিন ঘূৰাই আনিব নোৱাৰি বা যিখিনি পশুধন নষ্ট হ'ল সেইখিনি ঘূৰাই আনিব নোৱাৰি। কিন্তু এই মানুহখিনিক মৰ্যাদা সহকাৰে জীয়াই ৰাখিবলৈ এতিয়া যিখিনি চলি আছে, মানুহে সাহাৰ্য দিছে, ৰাজ্য চৰকাৰে সাহাৰ্য দিছে, তাতকৈও ইয়াত গভীৰ আঁচনিৰ প্ৰয়োজন হ'ব। তাৰ বাবে বিভিন্নজনে যি আহ্বান জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত চাই যাব লাগে বা বিজেপিৰ শীৰ্ষ নেতৃত্ব আহি চাই যাব লাগে। কাৰণ কেন্দ্ৰৰ সহায় নোহোৱালৈকে ইয়াত কেতিয়াও সম্ভৱ নহ'ব। মই সুধিবলৈ চেষ্টা কৰিম, স্থানীয় এজন লোক আছে, মই তেওঁক সুধিবলৈ চেষ্টা কৰিম। মানে আপুনি আছিল নেকি সেইদিনা? মই আছিলোঁ, সেই তাত আছিলোঁ ঘৰত। কিমান সময়? 19 জুলাই 1:30 বজাত, ৰাতি 1:30 বজাত দিনত। দিনৰ 1:30 বজাৰ পৰা আৰম্ভ হৈছে। আৰম্ভ মানে ৰাতিপুৱাৰ আৰম্ভ হৈছে 1:30 বজাত। বস্তুটো চব লৈ গ'ল। মানুহটো যেনে তেনে বাচিলোঁ আৰু ইয়াত আহি পেলাই। পানীৰ কথাটো আপোনালোকে পানীটো আগতেও চাগে হয়, প্ৰথমে ভাবিছিল নেকি যে 1:30 বজাত যে 1:30 বজাত তেনেকৈ আহিব, নষ্ট কৰিব বুলি আমি ভবাই নাছিলোঁ। সাৱধান হ'বলৈ সময় নাপালে নেকি আপোনালোকে? নাপালে হয়, সেইকাৰণে মানুহ ঢুকালে। আমি যেনে তেনে বাচিলোঁ আৰু তাৰপৰা জাবৰা সৈতে আমি ইয়াত আহি পৰিলোঁ। তাৰপৰা যেনে তেনে এইটো জেগাতে উঠিলোঁ আৰু এতিয়াতো চব গ'ল, আপুনি দেখিছেই। মানে আপুনি কি উঠি গৈছিল নেকি পানী? উঠি গৈছিলোঁ, হয়, বাচিলোঁ যেনে তেনে। হয়। আপোনাৰ পশুধন কিমান আছিল? মোৰ ডাঙৰ গৰুজনী 5টা আছিলে, পোৱালি 3টা আৰু ছাগলী আছিলে 6টা। ঘৰ ধুনীয়া আছিলে একদম। এইটো যেনেকৈ দেখাইছে এতিয়া কাঁদিবলৈ মন গৈছে, একোৱেই নাই। আপোনাৰ ঘৰটো কোনখিনিতে আছে? সেইটো কুমুদ থৈছে যে সেইটো জেগা। ইয়াতে এটা ঘৰ, ইয়াতে এটা ঘৰ, তাত দুটা ঘৰ, ইয়াতে এটা ঘৰ, ইয়াতে এটা ঘৰ, এইফালে এটা ঘৰ, সেই তাতে এটা ঘৰ, সেই তাতে এটা ঘৰ, এইফালে লাইনতে আছে। ইয়াতে 14টা ঘৰ আছে। আমি ভাবাই নাছিলোঁ যে এনেকুৱা হ'ব বুলি। মানে বানপানীটো হৈ থাকে বিভিন্ন জেগাত, কিন্তু এইটোৰ কি পাৰ্থক্যটো কি পালে? মানে জংঘল এৰিয়াটো দেখিছোঁ, আমি দেখাই নাই।
পহিলা আহোঁতে আহিছিলে পানীটো ইমান হৈছিলে ৰাস্তাত অকণমান বহিছিলে এইটো পাত্তাই নিদিছিলোঁ এবাৰ কি হ'ল ভগৱান জানে আৰু মানে 1:30 বজাত অলপ পানী আহিছিলে নাই, তেতিয়া নাই। আপোনালোক সাৱধান হোৱা নাছিলে নেকি নহয়, ৰাতিপুৱাই পৰা পানীটো লাহে বাঢ়ি আছিলে কিন্তু যোনটো নষ্ট কৰিছে 1:30 বজাই কৰি দিলে মই তাতে আছিলোঁ মানে একবাৰত আহিলে নেকি 1:30 বজাত একেবাৰে আহিলে এইখনেই নদী এইখনে নদী মই দেখুৱাবলৈ অনুৰোধ কৰিলোঁ এতিয়া শান্ত হৈ থকা এইখনেই সেই নদী যি মই কৈছোঁ এক মুহূৰ্তত গোটেইখিনি ধাহিমুহি লৈ গ'ল অসমৰ মানুহ সাধাৰণতে বানপানীৰ লগত পৰিচিত বানপানী অসমৰ মানুহৰ বাবে নতুন কথা নহয় কিন্তু এইবাৰ যিটো দৃশ্য দেখিছোঁ মই কৈছোঁ যে কাহানিও নেদেখা দৃশ্য কাহানিও নেদেখা প্ৰলয় আৰু মুখ্যমন্ত্ৰীও কালি মন্তব্য কৰিছে যে ইয়ালৈ আহি মই নিজেও বিভিন্ন ভিডিঅ' চাই আছিলোঁ তাৰপিছত ইয়ালৈ আহিলোঁ আহি পেলাই ইয়াত অনুভৱ কৰিছোঁ যে এই মহাপ্ৰলয়ত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে আৰু যিধৰণে এই গাঁওখনক যদি মৰ্যাদা সহকাৰে পুনৰবাৰ প্ৰতিষ্ঠিত কৰিব লাগে তাৰ বাবে সকলোৰে সহযোগিতা লাগিব আৰু বৃহৎ পুঁজিৰো দৰকাৰ হ'ব আৰু আশা ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব শাসকীয় দলৰ শীৰ্ষ নেতৃত্ব নিজে আহিব লাগে তেতিয়া অনুভৱ কৰিব ইয়াত এই ঠাইখিনি হয়তো মানুহৰ জীৱন আমি ঘূৰাই দিব নোৱাৰোঁ সেই পশুধনখিনি যি হ'ল ঘূৰাই দিব নোৱাৰোঁ কিন্তু পৰৱৰ্তী সময়ত এই ঠাইখন আকৌ এবাৰ গাঁও হৈ উঠিবলৈ ইয়াত আকৌ ঘৰখিনি ঠন ধৰি উঠিবলৈ আকৌ পূৰ্বৰ দৰে পশুধন ইয়াত হ'বলৈ এক বৃহৎ প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব